হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজি কোনো স্পেচিয়েল নহয়, কোনো হেৰিও নহয় বাৰু, একোৱেই নাই। আজি কি হ'ল, গোটেইকেইজনীয়ে মন গ'ল, খুৰী, পেহী আৰু ভণ্টি গোটেইকেইজনী মন গ'ল যে দুপৰীয়া ভাত সাজ আজি আমি পথাৰতে খাওঁগৈ বোলা। নিজৰ নিজৰ মানে ভাত চব্জি, আৰু মোৰ ঘৰত মোৰ যি ৰান্ধিছোঁ, খুৰী ঘৰত খুৰী যি ৰান্ধিছে, মানে নিজৰ নিজৰ ঘৰত যি ৰান্ধিছে তাকে লৈ পেলাই পথাৰত এসাঁজ খাওঁ বুলি ওলাইছোঁ। আমাৰ ঘৰত বাৰু আজি মাছ ৰান্ধিছে। মাছ আকৌ অলপ কমেই বাৰু, দুপিচ ভাগত পাইছোঁ বাৰু, সেই দুপিচটো লৈ যাম। আৰু আছে কণী, সেইবিলাকে আৰু আচাৰ চাচাৰ লৈ যাম। আৰু সিহঁতে কি দিয়ে তাত দেখাই দিম বাৰু আপোনালোকক। বহুত এক্সাইটেড হৈ আছোঁ, পথাৰত ভাত সাজ খাবলৈ বহুত ভাল লাগে। আনফালে এইজনী পাহি শুই আছিলে, পাহিও এতিয়া উঠি গ'ল। তাৰ কাৰণেও মই বটল ফিটিংছ দিয়াই থৈ যাম। এতিয়া মই বনাই আছোঁ তাইৰ কাৰণে বটল ফিটিংছ। এতিয়া মই তাইক খুৱাই বুৱাই লওঁ, তাৰপিছত ময়ো যাম আৰু পথাৰত, আপোনালোককো দেখাম বাৰু, ঠিক আছে। এতিয়া আমি পথাৰলৈ গৈ আছোঁ ভাত খাবলৈ। মই এটা ফ্লাক্স এনেকৈ লৈ লৈছোঁ। আনফালে মাইনু গৈ আছে বাৰু, মই দেখাইছোঁ ৰ'ব। মাইনু গৈ আছে। আনফালে এই খুৰী আৰু পেহী তাতে বহি আছে আৰু ৰ'দ পুৰাই পুৰাই। আনফালে এই বাইদেউহঁতৰ লাই আৰু চব্জি সিঁচি থৈ দিছে পাছপিনেদি এনেকৈ। এতিয়া সেইফালেদি পাৰ হৈ যাম। ভয়ে লাগে পাই, পৰি ল'ম বুলি ভয় লাগি যায়। সেই আৰু ধানৰ পথাৰত খাওঁগৈ, ঠিক আছে বাৰু, প্ৰথমে খাই লওঁ। এয়া আমি খাবলৈ ল'লোৱে, যিহেতু টাইম বহুত হৈ গ'ল, সোনকালে খাই লওঁ। এয়া খুৰী মানে ৰাতিপুৱা জাষ্ট মানে মাছ মাৰি আনিছিলে, নিজৰ হাতেৰে ৰান্ধি মেলিও আনিছে। এতিয়া মানে অকণমান গ্ৰেভি ষ্টাইলকৈ বনাই আনিছে। এয়া হ'ল মোৰ ভাত ভাগ, একদম মানে চব্জিয়ে চব্জি, চালাড চব্জি মানে ভৰ্তি হৈ আছে। এতিয়া আজৰি সময়ত ভাবিছোঁ চেচৰ খানো। আপোনালোকে কোনে কোনে বাৰু চেচৰ চিনি পায় মই নাজানো, কিন্তু আমি বাৰু চেচৰ বুলিয়ে কওঁ। বহুত খাইছিলোঁ সৰুকালতে। আমাৰ গাঁৱত পথাৰ আছিল, এতিয়া নাই বাৰু। এতিয়া মানুহজনৰ গাঁৱতে অলপ চলপ পথাৰ আছে। এতিয়া এজনী পেহী সম্বন্ধীয়া হয়, বয়সত কিন্তু ডাঙৰ নহয় দেই, সৰুৱে হয়, কিন্তু সম্বন্ধত মানে পেহী ক'ব লাগে। এতিয়া মানে চেচৰ খানি খানি এইয়া চেচৰ তিনিটি পোৱা হ'ল। আৰু আনফালে খানি আছে। খানি কিন্তু বহুত ভাল লাগে, এইটো এটা বহুত ইণ্টাৰেষ্ট থকা কাম হয়। খানিলে খানি থাকিবলৈ মন যায়। চেচৰ গছৰ মানে শিপাডাল এনেকুৱাই দীঘলকৈ গুচি যায়, মানে খানি থাকিবলৈ মন যায়। আৰু খায়ো বহুত ভাল লাগে। এই আৰু আনফালে আমি কেইকপিমান মাৰিলোঁ ফটো। খুৰী আৰু ডেইজী ভণ্টিও আহি গ'ল, যিহেতু সিহঁতৰ লগতে ফটো কেইকপিমান মাৰিলোঁ। পাহিক লৈ অহা নাছিলে বাৰু, এতিয়া পাহিকো লৈ আহিলে, যিহেতু ঘৰত নাথাকে তাই, ৰ'দলৈ অলপ লৈ আহিলে। আনফালে কিন্তু খুৰীয়ে চেচৰহে খানি আছে দেই, একেবাৰে মানে চেচৰ খানি খানি মানে কেইবাখিনিও উলিয়ালে, আৰু কেইবাখিনিও আমি খালোঁ। আৰু বহুত ভাল লাগে, বহুত মিঠা লাগে, বহুতে চিনি পায় এইটো বস্তু। আৰু বহুতে চব্জি বনাইও খায়। খুৰী ভাগৰ লাগিলে পৰি দিলে বাপেকে পথাৰতে, এনেকুৱাই আৰু বহুত ভাল লাগে নহয়। সেই এটা আপোনালোকৰ সৰু সুৰাকৈ দেখাইছোঁ। যিহেতু আমি পথাৰত এনেকৈ বহি বহি কথা পাতি থাকোঁ। আমি মানে যেতিয়াৰ পৰা মই বিয়া সোমালোঁ তেতিয়াৰ পৰা, নহ'লে আমি জেঠাই ঘৰত গুচি যাওঁ বা পথাৰ থকা গাঁৱত গ'লে এনেকৈ বহোগৈ, চেচৰবিলাক খান্দি থাকোঁ। এই খান্দি আছে দেখিলে নহয় এনেকৈ। কিন্তু খান্দিবৰ কাৰণে জোঙা টাইপৰ দা হ'লে বা কোৰ হ'লে তেনেকুৱা টাইপে খান্দিবলৈ বহুত ভাল হয়। এই কটাৰীবিলাকত ইমান সুবিধাজনক নহয়, কিয়নো পথাৰৰ মাটি কিছুমান টানো থাকে, কিছুমান কোমলো থাকে। এইবিলাক অকণমান মানে কোমলি যোৱা নিচিনাই মাটি হয় বাৰু, ইমান টানো নহয়। কিন্তু কিছুমান ঠাইত বহুত টান টান থাকে, সেইবিলাকত কিন্তু এই কটাৰীখন সোমাবলৈ নোৱাৰি। এই আৰু চেচৰ গছজোপা, সেই যোনজোপা যে সেউজীয়া সেউজীয়া হৈ আছে, সেইবিলাক চেচৰ গছ হয়। মানে সৰু থকাবিলাকত নাপাব, কিন্তু এই ডাঙৰ যোনবিলাক হয় ডাঙৰমৰীয়া, সেইবিলাকত কিন্তু চেচৰবিলাক পোৱা যায়। আৰু ডাঙৰ ডাঙৰ চেচৰো পোৱা যায়। এই সৰু সৰুবিলাকত কিন্তু একদম অকণমানি থাকে, আৰু কিছুমানত পোৱাও নাযায় বাৰু। এইজোপাই হয়, এইজোপা যোনজোপা সেউজীয়াকৈ ওপৰত ওলাই আছিল যে, সেই গছজোপাই চেচৰ গছ হয়। মই ভালকৈ পাহৰি থাকিলোঁ যে মই এইজোপাই চেচৰ গছ হয় বুলি আপোনালোকক দেখাবলৈ। যোনবিলাকৰ নাজানে সেইবিলাকৰ কথা কৈছোঁ, যোনবিলাক জানেতো সেইবিলাককতো দেখাবলৈ নালাগে বাৰু, পথাৰৰ কথাটো ক'বও নালাগে। এতিয়া আৰু ফাইনেল খান্দি আছে খুৰীয়ে, কেইবাখিনিও কিন্তু খুৰীয়ে খান্দিলে দেই, হাত বিষাই যোৱাকৈ। আনফালে খান্দি হৈ গ'ল। এতিয়া আৰু এটা লাষ্ট পাইছেগৈ, আৰু এইটো দেখাবলৈ পাৰিছোঁ। বহুতখিনি খান্দিলে বাৰু, এটা দেখাই দিছে। এইয়া এনেকৈ মানে সেইখিনি শিপা লাগি আছে দেখিছে নহয়, এই চেচৰ গছৰ যোনবিলাক
এই ৰঙচুৱা সেইবিলাক চব শিপা হয় চেচৰৰ। এইটো এটা পালে, এইবিলাক দেখিলে নহয়। আৰু বহুতখিনি পাইছিলে, বহুতখিনি খাই পেলালে। মই লৈ আহিলোঁ এইগালমান। এইবিলাক ধুই পেলাই এতিয়া চফা কৰি পেলাই মানে এনেকৈ থৈছোঁ। মানে মাজত এনেকুৱা হৈ থাকে, বগা বগা হৈ থাকে, কামুৰিলে বগা বগা হৈ থাকে আৰু খাবলৈ বহুত মিঠা হয়। এতিয়া তাৰে এটা মই এনেকৈ খাই ল'ম আৰু। সেয়াই আৰু আপোনালোকক সৰু সুৰা ভিডিঅ' এটা আজি আপডেট দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতেই মই বিদায় লওঁ, যিহেতু সন্ধিয়া হ'বলৈ হ'ল। ঘৰ দুৱাৰ খিৰিকী একো বন্ধ কৰা নাই। ঠিক আছে বাৰু, আজিলৈ আহোঁ, ইমানতে শেষ কৰিলোঁ। কাইলৈ আকৌ এটা ব্লগত লগ পাম। বাই বাই।